সকলো মিডিয়াবাসী ভাই আৰু বিশেষকৈ কথা হ'ল মই আজি BPF-ৰ এটা কৰ্মকৰ্তা আছিলোঁ। মই BPF-ৰ বেংগলী চেলৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। তাৰ পৰা আজি ওলাই আহি মই UPPL-ত সোমালোঁ। কিয়কি মই UPPL-ৰ আদৰ্শ নীতি বিৰাট ভাল পাই তেখেতৰ লগত কাম কৰিম বুলি একেলগে এই বুলিহে আশা কৰি আগন্তুক দিনত যাতে আৰু UPPL-ৰ ভাল কাম কৰি যাব পাৰোঁ ৰাইজৰ হৈ এইটোৱে কামনা কৰি UPPL-ত আহিলোঁ। আজি 20 জনমান মানুহ আছে আৰু BPF-ৰ পৰা সকলোৱে মোৰ লগতে পুৰা সমৰ্থন কৰি আহিছে। তেখেতে BPF-ৰ লগত কাম কৰি একো সন্তুষ্ট হ'ল অশান্তি পাইছে BPF-ৰ লগত কাম কৰি এই বুলি আজি আমি UPPL-ত জইন কৰোঁ সকলোৱে মিলি। মই ঘোৰাজান প্ৰেচিডেণ্ট হয় ঘোৰাজান আঞ্চলিক আৰু মই BPF-ত 17 বছৰে আছিলোঁ। কতবোৰ কাম কৰি কিন্তু ভাল লগা নাই। যি পাইছে সিহঁতে লুটি পুটি খাইছে, ৰাস্তা ঘাট একো কৰা নাই। যিখিনি হৈছে আধৰুৱা হৈ আছিল বৰ্তমান হৈ আছে ভগৱানৰ হৈ আছে। তাৰপিছত চৰকাৰৰ নীতি আদৰ্শ ভাল পাই মই সকলো মিডিয়াবাসী ভাই আৰু বিশেষকৈ কথা হ'ল মই আজি BPF-ৰ এটা কৰ্মকৰ্তা আছিলোঁ। মই BPF-ৰ বেংগলী চেলৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। তাৰ পৰা আজি ওলাই আহি মই UPPL-ত সোমালোঁ। কিয়কি মই UPPL-ৰ আদৰ্শ নীতি বিৰাট ভাল পাই তেখেতৰ লগত কাম কৰিম বুলি একেলগে এই বুলিহে আশা কৰি আগন্তুক দিনত যাতে আৰু UPPL-ৰ ভাল কাম কৰি যাব পাৰোঁ ৰাইজৰ হৈ এইটোৱে কামনা কৰি UPPL-ত আহিলোঁ। আজি 20 জনমান মানুহ আছে আৰু BPF-ৰ পৰা সকলোৱে মোৰ লগতে পুৰা সমৰ্থন কৰি আহিছে। তেখেতে BPF-ৰ লগত কাম কৰি একো সন্তুষ্ট হ'ল অশান্তি পাইছে BPF-ৰ লগত কাম কৰি এই বুলি আজি আমি UPPL-ত জইন কৰোঁ সকলোৱে মিলি। মই ঘোৰাজান প্ৰেচিডেণ্ট হয় ঘোৰাজান আঞ্চলিক আৰু মই BPF-ত 17 বছৰে আছিলোঁ। কতবোৰ কাম কৰি কিন্তু ভাল লগা নাই। যি পাইছে সিহঁতে লুটি পুটি খাইছে, ৰাস্তা ঘাট একো কৰা নাই। যিখিনি হৈছে আধৰুৱা হৈ আছিল বৰ্তমান হৈ আছে ভগৱানৰ হৈ আছে। তাৰপিছত চৰকাৰৰ নীতি আদৰ্শ ভাল পাই মই সকলো মিডিয়াবাসী ভাই আৰু বিশেষকৈ কথা হ'ল মই আজি BPF-ৰ এটা কৰ্মকৰ্তা আছিলোঁ। মই BPF-ৰ বেংগলী চেলৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। তাৰ পৰা আজি ওলাই আহি মই UPPL-ত সোমালোঁ। কিয়কি মই UPPL-ৰ আদৰ্শ নীতি বিৰাট ভাল পাই তেখেতৰ লগত কাম কৰিম বুলি একেলগে এই বুলিহে আশা কৰি আগন্তুক দিনত যাতে আৰু UPPL-ৰ ভাল কাম কৰি যাব পাৰোঁ ৰাইজৰ হৈ এইটোৱে কামনা কৰি UPPL-ত আহিলোঁ। আজি 20 জনমান মানুহ আছে আৰু BPF-ৰ পৰা সকলোৱে মোৰ লগতে পুৰা সমৰ্থন কৰি আহিছে। তেখেতে BPF-ৰ লগত কাম কৰি একো সন্তুষ্ট হ'ল অশান্তি পাইছে BPF-ৰ লগত কাম কৰি এই বুলি আজি আমি UPPL-ত জইন কৰোঁ সকলোৱে মিলি। মই ঘোৰাজান প্ৰেচিডেণ্ট হয় ঘোৰাজান আঞ্চলিক আৰু মই BPF-ত 17 বছৰে আছিলোঁ। কতবোৰ কাম কৰি কিন্তু ভাল লগা নাই। যি পাইছে সিহঁতে লুটি পুটি খাইছে, ৰাস্তা ঘাট একো কৰা নাই। যিখিনি হৈছে আধৰুৱা হৈ আছিল বৰ্তমান হৈ আছে ভগৱানৰ হৈ আছে। তাৰপিছত চৰকাৰৰ নীতি আদৰ্শ ভাল পাই মই সকলো মিডিয়াবাসী ভাই আৰু বিশেষকৈ কথা হ'ল মই আজি BPF-ৰ এটা কৰ্মকৰ্তা আছিলোঁ। মই BPF-ৰ বেংগলী চেলৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। তাৰ পৰা আজি ওলাই আহি মই UPPL-ত সোমালোঁ। কিয়কি মই UPPL-ৰ আদৰ্শ নীতি বিৰাট ভাল পাই তেখেতৰ লগত কাম কৰিম বুলি একেলগে এই বুলিহে আশা কৰি আগন্তুক দিনত যাতে আৰু UPPL-ৰ ভাল কাম কৰি যাব পাৰোঁ ৰাইজৰ হৈ এইটোৱে কামনা কৰি UPPL-ত আহিলোঁ। আজি 20 জনমান মানুহ আছে আৰু BPF-ৰ পৰা সকলোৱে মোৰ লগতে পুৰা সমৰ্থন কৰি আহিছে। তেখেতে BPF-ৰ লগত কাম কৰি একো সন্তুষ্ট হ'ল অশান্তি পাইছে BPF-ৰ লগত কাম কৰি এই বুলি আজি আমি UPPL-ত জইন কৰোঁ সকলোৱে মিলি। মই ঘোৰাজান প্ৰেচিডেণ্ট হয় ঘোৰাজান আঞ্চলিক আৰু মই BPF-ত 17 বছৰে আছিলোঁ। কতবোৰ কাম কৰি কিন্তু ভাল লগা নাই। যি পাইছে সিহঁতে লুটি পুটি খাইছে, ৰাস্তা ঘাট একো কৰা নাই। যিখিনি হৈছে আধৰুৱা হৈ আছিল বৰ্তমান হৈ আছে ভগৱানৰ হৈ আছে। তাৰপিছত চৰকাৰৰ নীতি আদৰ্শ ভাল পাই মই
সকলো মিডিয়াবাসীলৈ আৰু বিশেষকৈ কথা হ'ল মই আজি BPF-ৰ এটা কৰ্মকৰ্তা আছিলোঁ। মই BPF-ৰ বেংগলী চেলৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। তাৰ পৰা আজি ওলাই আহি মই UPPL-ত সোমালোঁ। কিয়কি মই UPPL-ৰ আদৰ্শ নীতি বিৰাট ভাল পাই তেখেতৰ লগত মানে কাম কৰিম বুলি একেলগে এই বুলিহে মানে আশা কৰি মানে আগন্তুক দিনত যাতে আৰু UPPL-ৰ ভাল কাম কৰি যাব পাৰোঁ ৰাইজৰ হৈ এইটোৱে কামনা কৰি মানে UPPL-ত আহিলোঁ। আজি 20জনমান মানুহ আহিছে আৰু BPF-ৰ পৰা সকলোৱে মোৰ লগতে মানে পুৰা সমৰ্থন কৰি আহিছে। মানে তেখেতে BPF-ৰ লগত কাম কৰি একো সন্তুষ্ট হোৱা নাই, অশান্তি পাইছে মানে BPF-ৰ লগত কাম কৰি এইবুলি মানে আজি আমি UPPL-ত জইন কৰোঁ সকলোৱে মিলি। মই ঘোৰাজান প্ৰেচিডেণ্ট হয় ঘোৰাজান আঞ্চলিক আৰু মই BPF-ত 17 বছৰে আছিলোঁ। 17 কাম কৰিছোঁ, কাম কৰি কিনে ভাল লগা নাই। মানে যি পাইছে সিহঁতে লুটি পুটি খাইছে, ৰাস্তা ঘাট একো কৰা নাই। যিখিনি হৈছে আধৰুৱা হৈ আছিল এইখিনি বৰ্তমান হৈ আছে, ঘৰ হৈ আছে। তাৰপিছত চৰকাৰৰ নীতি আদৰ্শ ভাল পাই মই